কৃষক বন্ধুসকল, ৰদালি কৃষি ফাৰ্মলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি 18 অক্টোবৰ, কাতি বিহু। আজি কাতি মাহৰ সংক্ৰান্তি। আমাৰ লখিমপুৰ জিলা কৃষি বিভাগৰ উদ্যোগত লখিমপুৰ জিলাৰ বিভিন্ন স্থানত চৰকাৰীভাৱে কাতি বিহু উদযাপন কৰিছে কৃষকসকলক লৈ। তালৈ কৃষক হিচাপে মোকো নিমন্ত্ৰণ জনাইছে। তালৈ যাবলৈ ওলাই আছোঁ আৰু প্ৰথমবাৰৰ কাৰণে ওলাইছোঁ কাতি বিহু উদযাপন চৰকাৰীভাৱে কৰা অনুষ্ঠানটিলৈ। কেনেধৰণে উদযাপন কৰিব, তাত কি কি বিষয়বস্তু আলোচনা হ'ব, সেই বিষয়ে আপোনালোককো অৱগত কৰিম। গতিকে আপোনালোকে মোৰ লগত থাকিব আৰু সকলো অসমবাসী ৰাইজকে কাতি বিহুৰ শুভেচ্ছা জনালোঁ। গতিকে ভিডিঅ'ৰ লগত থাকিব। কাতি বিহু উদযাপনস্থলীত পালোহি। ইয়াতে উদ্যোক্তাসকলে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰি আছে। আপোনালোকক মই দেখাই আছোঁ। ইয়াত আছে যথেষ্ট অসুবিধা হৈছে, তথাপিতো চেষ্টা কৰিছোঁ। অনুষ্ঠানটিৰ আৰম্ভণিতে এটি দিহানামেৰে কাতি বিহু উদযাপন আৰম্ভ কৰে। ভাগি কৰিব লাগে এইখিনি প্ৰাৰ্থনা। আৰু এনেকৈ এই বিহু কাতি বিহু পালন কৰিবলৈ সকলোকে যেন প্ৰভু ভগৱন্ত প্ৰসন্ন হৈ কৰি ৰাখিব লাগে এইখিনি প্ৰাৰ্থনা। পিঠা পনাৰ ব্যৱস্থা কৰিছে, আপোনালোকক ভিডিঅ'ৰ মাধ্যমে দেখুৱাইছোঁ। এইটো টোপোলাটো কি আছিলে? তৰা পিঠা আছে। তাৰপাছত তিল পিঠা, এয়া তিলৰ লাড়ু, এয়া নাৰিকলৰ লাড়ু। এই সকলোখিনি লখিমপুৰ জিলা কৃষি বিভাগৰ উদ্যোগত নাৰায়ণপুৰ মহকুমাৰ সৌজন্যত কৰিছে। আৰু এইসকল আমাৰ বৰেলিঙি সত্ৰৰ বাইদেউসকল, তেখেতসকলে সম্পূৰ্ণ কৃষি বিভাগক সহায় কৰিছে। গতিকে কাতি বিহুটো সকলো ৰাইজে উলহ মালহে পালন কৰিব। অসমবাসী ৰাইজক আমি সকলোকে শুভেচ্ছা জনাইছোঁ। জয় আই অসম। আমাৰ বিভাগৰ মোৰ সহকৰ্মীসকল উপস্থিত বৰলিঙি সত্ৰৰ ৰাইজ আৰু বিভিন্ন আমাৰ মহকুমাটোৰ বিভিন্ন অঞ্চলৰ পৰা অহা কৃষক বন্ধুসকল, আজি প্ৰথমতে মই সকলোকে কাতি বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ আজি ইয়াত সভাখনৰ উদ্দেশ্য হৈছে কৃষিকৰ্মী, আমাৰ ফচল বীমা বিভাগৰ যিজন আমাৰ ব্যক্তি আহিছে, তেখেতৰ লগতে সকলো আজিৰ উপস্থিত থকা কৃষককো মই আৰু মহিলা, আই মাতৃ, শিশু সকলোকে মোৰ আন্তৰিক কাতি বিহুৰ শুভেচ্ছা জ্ঞাপন। বৰা, বিটু বৰা, এই সভাতে কৃষকসকলক কৰ্ণাবাৰী উন্নয়ন খণ্ডৰ ফালৰ পৰা কিছুমান ৰবি শস্যৰ বীজ বিতৰণ কৰা হয়। দিগন্ত বৰাক এটি পিঁয়াজৰ পেকেট দিবলৈ মই আমাৰ সত্ৰাধিকাৰ প্ৰভুক অনুৰোধ কৰিছোঁ।
আমাৰ বিভাগৰ ফালৰ পৰা পিঁয়াজৰ বীজ দিবলৈ মই আমাক মুকুল হাজৰিকা ছাৰক অনুৰোধ লগতে আৰু উদ্যমী খেতিয়কক কৰিবৰ কাৰণে সম্বৰ্ধনা জনোৱা হয়। বৰএলেঙি সত্ৰৰ ডেকা সত্ৰাধিকাৰ দেৱে ধাননি পথাৰত কাতি বিহুৰ বন্তি প্ৰজ্বলনৰ কাৰ্যসূচী হাত ধৰে। লখিমপুৰ কৃষি বিভাগ তথা নাৰায়ণপুৰ মহকুমা কৃষি বিভাগৰ উদ্যোগত বৰএলেঙি সত্ৰৰ চৌহদত যিটো চৰকাৰীভাৱে কাতি বিহু উদযাপন কৰা হৈছিলে, কৃষকসকলক অনুপ্ৰাণিত কৰিবৰ কাৰণে, প্ৰেৰণা দিবৰ কাৰণে আমাৰ লগতে আমাৰ SDO ছাৰ আছে, দত্ত ছাৰ, তেখেতে এই অনুষ্ঠানত আগভাগ লৈছে। তেখেতে এই অনুষ্ঠান আগবঢ়াই লোৱাৰ মেইন কাৰণ কি, এই কথা তেখেতৰ পৰা আমি জানিব বিচাৰিছোঁ। ধন্যবাদ বাবা চাহাব। আমি আচলতে চৰকাৰে এই উদ্যোগ লৈছে যোৱা বছৰৰ পৰাই। আমি সুখীও আৰু গৌৰৱবোধো কৰিছোঁ। মহকুমা কৃষি বিষয়া হিচাপে নাৰায়ণপুৰত যোগদান কৰাৰ পিছৰ মাহতেই আমি এনে এটা পবিত্ৰ অনুষ্ঠানত ভাগ ল'বলৈ পাই আমি সুখী হৈছোঁ আৰু কৃষকসকলৰ সজাগতাৰ বাবে আমি অনুষ্ঠানো ৰাখিছোঁ। আজি ইয়াত বিশিষ্ট ব্যক্তি হিচাপে আমাৰ বৰএলেঙি সত্ৰৰ ডেকা সত্ৰাধিকাৰদেৱ, প্ৰধান শিক্ষক আমাৰ বৰএলেঙি শংকৰদেৱ উচ্চ মাধ্যমিক স্কুলৰ প্ৰধান শিক্ষকদেৱ, বঙালমৰা পঞ্চায়তৰ সভানেত্ৰী বাইদেউৰ লগতে বহুত বিশিষ্ট ব্যক্তিয়ে অনুষ্ঠানত ভাগ ল'লে আৰু কৃষকসকলেও যথেষ্ট মনোযোগেৰে ধৈৰ্যৰে ইমান সময় আমাৰ লগত থাকিল। এতিয়া আমি কৃষি পৰম্পৰা হিচাপে আমাৰ কাতি বিহুৰ বন্তি প্ৰজ্বলনৰ কামলৈ আগবাঢ়িছোঁ আৰু মই ভাবিছোঁ এই বন্তি প্ৰজ্বলনেৰেই আৰু আকাশবন্তিৰ উদ্দীপনাৰেই আমি আমাৰ এই কৃষকসকলৰ সোণালী শস্যৰ ভৱিষ্যত সপোন ৰচিব পাৰিম বুলি আশা ৰাখি মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ ছাৰলৈ। যিহেতু চৰকাৰীভাৱে বিগত বছৰবিলাকত আমি এনেধৰণৰ কাৰ্যসূচী লোৱা দেখা পোৱা নাছিলে, আজি দুবছৰমানৰ পৰা চৰকাৰে কৃষকৰ উন্নয়নৰ কাৰণে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে আৰু কৃষি বিভাগেও এই কাৰ্যসূচীবিলাক কৃষকৰ মাজলৈ বিলাই নিয়াত অকৃপণভাৱে তেওঁলোকে মনোনিৱেশ কৰিছে। আমি ভাবোঁ আমাৰ গাঁৱৰ খেতিয়ক আৰু গৃহস্থসকল যদি সজাগ হয়, নিশ্চয় সেউজ বিপ্লৱ অনতি পলমে অসমত গঢ়ি উঠিব। এই আশাৰে কাতি বিহুৰ শুভেচ্ছা জনাই মোৰ আজিৰ ভিডিঅ' ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় হিন্দ, জয় আই অসম। ধন্যবাদ।